নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত বিখ্যাত ব্যক্তিত্ব বিষয়ৰ ওপৰত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে বিৰজু মহাৰাজ কোনবিধ নৃত্যৰ সৈতে জড়িত? উত্তৰটো হৈছে অপশ্যন ক, কথক নৃত্যৰ সৈতে বিৰজু মহাৰাজ জড়িত। 2 নম্বৰ প্ৰশ্নটো হৈছে পণ্ডিত ৰবি শংকৰ ভাৰতৰ এগৰাকী বিখ্যাত বাদ্যযন্ত্ৰী। তেওঁ কোনবিধ বাদ্যযন্ত্ৰৰ সৈতে জড়িত? উত্তৰটো হৈছে অপশ্যন ক, চেতাৰ সৈতে জড়িত। 3 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মহিলা তবলা বাদকগৰাকীৰ নাম কি? উত্তৰটো হৈছে অপশ্যন গ, অনুৰাধা পাল। 4 নম্বৰ প্ৰশ্নটো হৈছে ভাৰত ৰত্ন আৰু নিছান-ই-পাকিস্তান এই দুয়োটা বঁটা লাভ কৰা ব্যক্তিজনৰ নাম কি? উত্তৰটো হৈছে অপশ্যন খ, মোৰাৰজী দেশাই। 5 নম্বৰ প্ৰশ্নটো হৈছে অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তিগৰাকী কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, ভানু আথাইয়া আছিল। 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰত ৰত্ন সন্মান লাভ কৰা একমাত্ৰ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাজন কোন আছিল? উত্তৰটো হৈছে অপশ্যন খ, সত্যজিৎ ৰায় আছিল। 7 নম্বৰ প্ৰশ্নটো হৈছে বায়ু সেনা বাহিনীৰ প্ৰথম সেনাধ্যক্ষগৰাকী কোন আছিল? উত্তৰটো হৈছে অপশ্যন ক, এছ মুখাৰ্জী আছিল। 8 নম্বৰ প্ৰশ্নটো হৈছে কোনজন হিন্দী চলচ্চিত্ৰ তাৰকাই জুবিলী তাৰকা খিতাপ লাভ কৰিছিল? উত্তৰটো হৈছে অপশ্যন গ, ৰাজেন্দ্ৰ কুমাৰে জুবিলী তাৰকা খিতাপ লাভ কৰিছিল। 9 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ গজল ৰাণী ৰূপে কাক জনা যায়? উত্তৰটো হৈছে অপশ্যন ক, বেগম আখতাৰক ভাৰতৰ গজল ৰাণী ৰূপে জনা যায়। 10 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰা একমাত্ৰ ভাৰতীয় পুৰুষ অভিনেতাগৰাকীৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, নিৰ্মল পাণ্ডে। 11 নম্বৰ প্ৰশ্নটো হৈছে নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তিগৰাকী কোন আছিল? উত্তৰটো হৈছে অপশ্যন গ, ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তি। 12 নম্বৰ প্ৰশ্নটো হৈছে লৰ্ড কেনিং কোন আছিল? উত্তৰটো হৈছে অপশ্যন গ, ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড কেনিং। 13 নম্বৰ প্ৰশ্নটো হৈছে আধুনিক হিন্দীৰ পিতৃ হিচাপে কাক জনা যায়? উত্তৰটো হৈছে অপশ্যন ঘ, ভাৰতেন্দু হৰিশ্চন্দ্ৰক আধুনিক হিন্দীৰ পিতৃ হিচাপে জনা যায়। 14 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ বয়োজ্যেষ্ঠ প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰটো হৈছে অপশ্যন গ, মোৰাৰজী দেশাই আছিল ভাৰতৰ বয়োজ্যেষ্ঠ প্ৰধানমন্ত্ৰী। 15 নম্বৰ প্ৰশ্নটো হৈছে সুদীৰ্ঘ সময় সেৱা আগবঢ়োৱা ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী কোন আছিল? উত্তৰটো হৈছে অপশ্যন খ, জৱাহৰলাল নেহৰু আছিল সুদীৰ্ঘ সময় সেৱা আগবঢ়োৱা ভাৰতৰ প্ৰধানমন্ত্ৰী। 16 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনজন ৰাষ্ট্ৰপতিক দাৰ্শনিক ৰজা বুলি কোৱা হয়? উত্তৰটো হৈছে অপশ্যন গ, ডক্টৰ এছ ৰাধাকৃষ্ণক দাৰ্শনিক ৰজা বুলি কোৱা হয়। 17 নম্বৰ প্ৰশ্নটো হৈছে মাউণ্ট এভাৰেষ্ট শৃংগ বিজয়ী প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন আছিল? উত্তৰটো হৈছে অপশ্যন খ, বাচেন্দ্ৰী পাল আছিল মাউণ্ট এভাৰেষ্ট শৃংগ বিজয়ী প্ৰথম ভাৰতীয় মহিলা। 18 নম্বৰ প্ৰশ্নটো হৈছে কোনগৰাকী ব্যক্তিক আধুনিক ভাৰতীয় চিত্ৰকলাৰ পিতৃ আখ্যা দিয়া হয়?
উত্তৰটো হৈছে অপশ্যন খ ৰবি বাৰ্মাক আধুনিক ভাৰতীয় চিত্ৰকলাৰ পিতৃ আখ্যা দিয়া হয় 19 নম্বৰ প্ৰশ্নটো হৈছে প্ৰসিদ্ধ খেলুৱৈ গেৰী কাস্পৰ্ভ কোনবিধ খেলৰ সৈতে জড়িত শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ দবা খেলৰ সৈতে জড়িত 20 নম্বৰ প্ৰশ্নটো হৈছে নামদেৱৰ সৈতে কোনখন ৰাজ্য জড়িত উত্তৰটো হৈছে অপশ্যন ক অন্ধ্ৰ প্ৰদেশ ৰাজ্য জড়িত 21 নম্বৰ প্ৰশ্নটো হৈছে কোনে ধ্ৰুৱ পদক পুনৰুজ্জীৱিত কৰি তুলিছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক তানসেনে ধ্ৰুৱ পদক পুনৰুজ্জীৱিত কৰি তুলিছিল প্ৰশ্ন উত্তৰবোৰ চাই যদি ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ